আসসালামু আলাইকুম নমস্কাৰ আপোনালোকৰ মাজৰ পৰাই বহুতে মোক সুধি আছিলে যে আমি কোনো ধৰণৰ নোটিছ লাভ কৰা নাই কিন্তু শুনামতে আমাৰ নামতো কোনোবাই অবজেকশ্যন ফাইল কৰিছে অৰ্থাৎ ফৰ্ম 7 ছাবমিট কৰিছে এতিয়া কি আমাৰ নাম কৰ্তন হ'ব নেকি আমি এতিয়া কি কৰিব লাগিব এই প্ৰশ্নৰ উত্তৰসমূহ মই আশা কৰোঁ এইটো ভিডিঅ'ত আপোনালোকে লাভ কৰিব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি আপোনালোকে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাব বিচাৰে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো এডভোকেট ইনামুল আমিন আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে এতিয়া চাওক যদি আপুনি ন'টিছ লাভ কৰা নাই তেতিয়াহ'লে আপুনি আইনগতভাৱে এতিয়াও সুৰক্ষিত কাৰণ উইদাউট ন'টিছ আপোনাৰ নাম কেতিয়াও কৰ্তন হ'ব নোৱাৰে তাৰমানে আপোনাৰ ন'টিছ যিটো ফৰ্ম 14ৰ আণ্ডাৰত দিবই লাগিব আপোনাক হিয়াৰিং কৰিবই লাগিব তাৰপিছতহে এটা স্পীকিং অৰ্ডাৰ বা ৰিজন অৰ্ডাৰ দি কিনেহে আপোনাৰ নাম কৰ্তন কৰিব পাৰিব আৰু উইদাউট হিয়াৰিং উইদাউট ইছ্যুইং ন'টিছ আপোনাৰ নাম কিন্তু কেতিয়াও কৰ্তন নহয় গতিকে ইমান চিন্তাৰ কোনো কাৰণ নাই তাৰপিছতো যদি আপোনালোকে ভাবিছে নাই সঁচাকৈ আমাৰ নামত কোনোবাই ফৰ্ম 7 ছাবমিট কৰিছে আমাক হয়তো এবচেণ্ট বুলি দেখাব তেতিয়াহ'লে আপোনালোকে এটা কাম কৰক আপোনালোকে লিখিতভাৱে BLO বা ERO বা DCক আপোনালোকে কওক যে আমি শুনামতে আমাৰ নামত কোনোবাই অবজেকশ্যন ফাইল কৰিছে কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ ন'টিছ লাভ কৰা নাই গতিকে অনুগ্ৰহ কৰি যদি কোনোবাই আমাৰ নামত অবজেকশ্যন ফাইল কৰিছে তেতিয়াহ'লে আমাক ন'টিছখন দিয়ক আৰু এইখিনি আপোনালোকে এভিডেন্স আকাৰত ৰাখি থ'ব কেনেকৈ ৰাখিব মই আগৰ ভিডিঅ'সমূহত আপোনালোকক বুজাই থৈছোঁ এই এপ্লিকেশ্যনখন দিয়াৰ পিছত যদি আপোনালোকে ন'টিছ লাভ কৰে তেতিয়াহ'লে আপোনালোকে হিয়াৰিঙত যাব আপোনালোকৰ ডকুমেণ্টছখিনি শ্ব' কৰিব গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব আজিলৈ ইমানেই ধন্যবাদ